মাই ইউটিউব চেনেল। আজি মই ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱা কিছুমান কাম বন কৰি শেষ হ'ল, কিছুমান কাম আছে আৰু আজি দিনটো কেনেকৈ পাৰ কৰোঁ সেয়া আপোনালোকৰ আগত দেখাব লৈছোঁ। চাই থাকিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। এতিয়া মই প্ৰথমে খাই ল'ম চাহকাপ, তাৰপাছতে কৰিম বাকী কাম বনবিলাক। আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই চাহ পাতি দিছোঁ আৰু এইফালে পাচলি কাটি থোৱা আছে আৰু এইফালে এইটো এটা কলডিল, মই ইয়াক পিটিকা কৰি খাম আজি। আৰু একাপ গৰম পানী লৈছোঁ। এইফালে কলডিল আলু কটা আছে, এইফালে কলফুল আৰু ভেন্দি, একাপ চাহ, চেনি দিয়া আৰু একাপ চেনি নিদিয়া একাপ মই খাম। এতিয়া মই চাহকাপ খাই লওঁ ইয়াত বহি একাপ। আৰু মায়ে ভাত বনাই আছে, গেছটোৱে অলপ প্ৰব্লেম দিছে সেইকাৰণে জুইত বনাইছে। মই কলডিল আৰু আলু বইল কৰি পিটিকা কৰিম বুলি ভাবিছোঁ, কি হয় চাওঁ। যদি গেছটো ভাল হয় তেতিয়া কৰিম, নহ'লে নকৰোঁ। আৰু মই এইখিনি জুইতে কৰিম, তথাপিও মা যদি ইয়াত বনাই থাকিবলগীয়া হয় তেতিয়া অলপ প্ৰব্লেম হৈ যাব, গতিকে যদিহে মায়ে গেছত বনাব পাৰে তেতিয়া তাত বনাম। ঠিক আছে, এতিয়া মই চাহকাপটো খাই লওঁ। এয়া মই কলডিলৰ মাজৰখিনি লৈ লৈছোঁ আৰু এইফালে আলু দুটা কাটি লৈছোঁ এইদৰে। এতিয়া মই জুইত দি দিছোঁ কলডিলখিনি, বইল কৰি ল'ম ভালকৈ। আৰু আপোনালোকে কোনে কোনে এনেদৰে কলডিল পিটিকা খাইছে মোক কমেণ্ট কৰি জনাব। আৰু যিসকলে খোৱা নাই আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব, খুব টেষ্টি হয় খাবলৈ, ভাল লাগে খাই। আৰু এইফালে পানী আহিছে, পানী ধৰি লৈছোঁ এনেকৈ। আৰু এইটো আমাৰ পাছফালৰ হয় পুখুৰী, আৰু সেইফালে এখন বাৰী আৰু এইফালে ছাইডত চবফালে পথাৰ হয়। আমাৰ কলডিল উতলিছে। হৈছে আৰু অলপ আছে, আলু সিজিলে অকণমান সিজিবলৈ দিম। এতিয়া ৰুম চাফাই অভিযান চলাম। আৰু এতিয়া মোৰ ৰুম চাফা কৰি হৈ গ'ল, এতিয়া যাম বাহিৰত কৰিবলৈ চাফা। এয়া ৰুম চাফা কৰি হৈ গ'ল, এয়া ড্ৰয়িং ৰুম আৰু এইফালে এইটো মোৰ ৰুম। আৰু এইফালে কলডিলখিনিও হৈ গ'ল সিজি, এইখিনি ভালদৰে এতিয়া মই টুকি লৈছোঁ, তাৰপাছত পিটিকা কৰিম। আৰু এইখিনি হ'ল কলডিল, লগত এটা লৈছোঁ মিডিয়াম চাইজৰ পিঁয়াজ আৰু এটা ভোট জলকীয়া, গোটেইটো নিদিওঁ বাৰু জলকীয়া। আৰু এইখিনি এতিয়া পিটিকি ল'ম, আৰু গৰম হৈ আছে বহুত, হাতে পিটিকিছোঁ। হাতখন মই ভালদৰে ধুই লৈছোঁ। এয়া কলডিলৰ পিটিকা ৰেডি। আৰু আজি আমাৰ ভাতৰ থালিখন সকলোবিলাক আইটেম কলডিলৰেই হয়। কলডিল আলু পিটিকা, কলডিল আলু ভাজি, কলফুল আৰু বুট ভাজি। এতিয়া মই ভাত পানী খাই আজৰি হ'লোঁ, এতিয়া মই আছোঁ ৰুমত। আৰু পাছবেলালৈ দুগৰাকী মানুহ অহা কথা আছে, হেয়াৰ কাটিং আৰু হেয়াৰ স্পা, ফেচিয়েল কৰিব, লগতে থ্ৰেডিঙো কৰিব। পাছবেলালৈ অহা কথা আছে, গতিকে মই এতিয়া অলপ ৰেষ্ট লৈ লওঁ। এতিয়া মই দুপৰীয়া ভাত খাব লৈছোঁ। ৰাতিপুৱাৰ আইটেমবিলাকেই আছে। দুপৰীয়া ভাত পানী খায়ো ৰেডি হ'লোঁ। এতিয়া ভাবিছিলোঁ অলপ ওলাই যাম খুৰীহঁতৰ ঘৰ ফালে, কিন্তু এচক বৰষুণ পেলাইছে সৰু সৰুকৈ। ওলাই যাম, কাম এটা আছে সৰু সুৰা। ৰাতিপুৱা কামখিনি কৰি এতিয়া ভাত পানী খালোঁ বুলি ক'লে একো কামেই নাথাকে বিশেষকৈ, গতিকে নেদেখালোঁ একো। অলপ শুলোঁ অলপ সময়, তাৰপাছত উঠিলোঁ, উঠি মেলি চাহ নাখালোঁ আৰু আজি দুপৰীয়া ভাতকে খাই দিলোঁ। এনেই মই ভাত নাখাওঁ দুপৰীয়া। তাৰপৰা এতিয়া বৰষুণ এৰিলে যাম আৰু।
এইফালে দিছে গতিকে চাদৰখন চেঞ্জ কৰি ল'লোঁ ওলাই যাম অকণমান সেইকাৰণে এতিয়া মই আহিলোঁ ঘৰৰ পৰা আৰু এতিয়া আছে টিউশ্যন কৰিবলৈ টিউশ্যন কৰিম এতিয়া এয়াই হৈছে মোৰ ষ্টুডেণ্ট আৰু ঘৰত এনেই থকাতকৈ সিহঁতকে চাই দিওঁ আৰু অলপ সময় নামটো কা কিহত পঢ়া নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াংকু গগৈ কোন ক্লাছত পঢ়া মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ কোন স্কুল নামটিমুখ মধ্য ইংৰাজী বিদ্যালয় এইফালে থুপুক নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী অনুৰাগ গগৈ কোন শ্ৰেণীত পঢ়া ক্লাছ 3ত পঢ়োঁ স্কুল মগৰাহাট জ্ঞানবিকা হাইস্কুল এখন কিয় মেথছ দুইটাই পঢ়ি আছে অংক এতিয়া মই আছোঁ পাকঘৰত আজি হ'ব দেউতাৰ বাৰ্থডেও হয় গতিকে কিছুমান বনাইছোঁ এতিয়াহে গম পাইছোঁ মই অলপ সময় আগত আৰু টিউশ্যন ছুটি দিলোঁ 6টা বজাতে এতিয়া আছোঁ পাকঘৰত কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব এতিয়া মই বনাব লৈছোঁ মাংস আৰু তেলখিনি গৰম হৈ গ'ল পিঁয়াজখিনি মই দি দিছোঁ আৰু এইখিনি চিকেন হয় ব্ৰইলাৰ আৰু পিঁয়াজখিনি 2 মিনিটমান ভাজি লৈছোঁ তাৰপাছত দি দিম মাংসখিনি আৰু মছলা মই এইবিলাক লৈছোঁ আৰু এইখিনি গোটা মছলা হয় ঘৰত পিচি লোৱা মাংসখিনি মই দি দিছোঁ এতিয়া কেৰাহীত আৰু ভালদৰে লৰাই ল'ম এতিয়া মই দিছোঁ অকণমান নিমখ হালধি আৰু এইখিনিও ভালদৰে লৰাই লৈ এতিয়া মই ঢাকি দিম 2 মিনিটমান কাৰণে মাংসখিনি অলপ সিজিবলৈ দিম আৰু এইফালে পাপৰ এইদৰে সজাই দিছোঁ ইয়াকে কেক বনাইছোঁ পাপাৰ কাৰণে এতিয়া খোৱা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে পাপাই খোৱা ইফালে খুৱাব হেপী বাৰ্থডে পাপা হেপী বাৰ্থডে টু ইউ হৈ গ'ল এতিয়া পাইছে এয়া হৈছে চিকেন কাৰী আৰু এইফালে পাপৰ এয়াই আজি বাৰ্থডে খানা কাৰণ মই পাছতহে গম পাইছোঁ বাৰ্থডে বুলি সেইকাৰণে একো যোগাৰ কৰিবলৈ নহ'ল এতিয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ মই ৰুমত আছোঁ এতিয়া শুম আৰু অলপ সময় টিভি চালোঁ তাৰপাছতে আহিছোঁ শুবলৈ ভাত পানী খাই মেলি সেইকাৰণে অলপ ভিডিঅ'টো দেৰিকৈ কৰিছোঁ আৰু পাপাৰ বাৰ্থডে বুলি পাপাই দেৰিকৈ কৈছে চিকেন আনিছিলে তেওঁৱে চিকেন বনাই থাকোঁতেহে কৈছে যে বাৰ্থডে হয় বুলি গতিকে পাপৰ বনালোঁ পাপৰে মানে কেকৰ নিচিনা আৰু সৰহকৈ পাপৰ বনাই এনেকৈ সাজি দিলোঁ সেয়াই কেক বুলি অলপ আৰু মায়ে পাপাই ইজনক সিজনক খোৱালোঁ আৰু
আজিৰ দিনটো মই কিদৰে পাৰ কৰিলোঁ সেয়া আপোনালোকক দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট। এতিয়া মই মুখত লগাই থৈছোঁ ফেচ পেক। এয়া ফেচিয়েল কৰিছিলে তেওঁ, পাপায়াৰ হয়। আৰু কালি আহিব নোৱাৰিলে, গতিকে আজি আহিছে। আৰু ইফালে হেয়াৰ কাট কৰিলে, হেয়াৰ ষ্ট্ৰেট কৰিলে টেম্পৰেৰী।